অন্য যে ব্লগ হ'লে আৰু ৰাতিপুৱা শুই উঠিলোঁ ৰাতিপুৱা 11:30 বজাত উঠিছোঁ কিন্তু ডিউটি কৰি পেলাই আৰু এয়া আমাৰ দেখা দেখিছে ন সদায় মোতকৈ আগত গা পা ধুই গৈ সদায় ৰেডি হৈ থাকে তাই আৰু এতিয়াও গা পা ধুই গৈ ৰেডি আৰু কি কৰি আছা দেখা এতিয়া তুমি কি জাপ মাৰিছা মোক দেখাই দিয়াচোন কেনেকৈ মাৰিছিলে তাই আৰু তাই হেনো ইয়াৰ বিচনাৰ ওপৰত জাপ মাৰিছে উঠা কামান 1 2 অঁ পাইছে অঁ পাৰিলা য়েছ ক'ত জপি আছা তুমি আৰু এই কাপোৰখন কেতিয়া ক'ৰ কাপোৰ হয় অঁ 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 মায়ে তোমাক এনেকৈ কলিজা বুলি কৈ পেলাই লৈ আছিলে এইখন আমাৰ দেহাৰ জন্ম হওঁতে প্ৰথম তাইক এইখন দিয়ে মানে নাৰ্ছে মানে তাইক উলিয়াই আনিছিলে প্ৰথম কাপোৰ এখন তাইক আৰু এখন মই প্ৰথমেই কিনিম মই প্ৰথম কিনা কাপোৰ দেখা শুনা না ক'ত কৰিছা তুমি এই নকৰিবা না প্লিজ দুখ পাই যাবা সেয়া চোৱা দুখ পাবা পটককৈ ইছ বা গুড গাৰ্ল হ'ব দিয়া মই পটককৈ গা ধুই আহোঁ হা কৈ যা অ'কে বাই নকৰিবা অঁ মোজাযোৰ পিন্ধা আকৌ মোজা আনা ঠাণ্ডাখনত মোজাযোৰ পিন্ধা মোজা ক'ত দিয়া মই পটককৈ মোজাযোৰ পিন্ধাই পেলাই তোমাক মই হেৰি কৰিব যাওঁ দিয়া পটককৈ গাটো ধুই আহি গ'লোঁ আৰু সদায় মানে এইকেইদিন যোৱা বছৰ মই গৰম পানীয়ে গা ধুইছিলোঁ আৰু এই বছৰহে মই অনলি ঠাণ্ডা পানীয়ে গা ধুইছোঁ চৰ্দি লাগি আছে হ'লেও মই ঠাণ্ডা পানীয়ে গা ধুইছোঁ প্ৰথমবাৰ ঢালিবলৈ বিৰাট অসুবিধা কিন্তু প্ৰথমবাৰ ঢলাৰ পিছত যিটো ঠাণ্ডা পানীয়ে গা ধোৱা ঠাণ্ডাত মজা ন বেলেগ মজা প্ৰথমবাৰতে ঢলাৰ কিন্তু বিৰাট চিন্তা যদি প্ৰথমবাৰ আপুনি ঢালি ল'ব পাৰিলে তাৰ পাছত আপুনি ঢালি থাকক আৰু অকণমান মূৰত অলপ হেয়াৰ চিৰাম এটা লগাই লওঁ দেখিছেনৰ চুলিৰ অৱস্থা নাই একেবাৰে আৰু যদিও দুই এডাল আহে বুলি আহিলেও আহক এইটো আনি দিছিলে মোক ৰিকিয়ে বহুত দিন হ'ল মাজে মাজে খানো মাজে মাজে নাখানো ভালকৈ কণ্টিনিউ কৰাই নহয় অকণমান সানি দিছোঁ লগত এখন দাইকেইডালতো য়েছ এইখন মেলি থৈ আহোঁ তেনেহ'লে বাহিৰত নহ'লে আকৌ ৰিকি আহি চিঞৰ কৰি থাকিব আৰু বাহিৰত বিৰাট ধুনীয়া ৰ'দ ওলাইছে আজিকালি ৰ'দৰ ৰখাৰ মজাটোৱে বেলেগ ঠাণ্ডা দিনত আৰু ঘৰত মাহঁত দেউতাহঁত নাই সেইটো কাৰণে থাকি ইমান এটা ভাল লগা নাই অকলে অকলে বৰ বৰিং লাগিছে আৰু ছোৱালীটো প্ৰায় পৰীক্ষা হ'লেকে দৌৰি গৈ থাকে এয়া মজা আৰু এতিয়া সময় হৈ গ'ল আমাৰ ৰিয়াঞ্চিক এতিয়া খানা খোৱা আৰু ৰিয়াঞ্চি আছিলে আমাৰ বাবাদাহঁতৰ ঘৰত বৌহঁতৰ ঘৰত পৰীক্ষা আৰু লিমনৰ লগত খেলি পেলাই চ' এতিয়া তাইক লৈ আহিছোঁ আৰু মাকে তাইৰ কাৰণে খানা ৰেডি কৰি আছে দেহাৰ কাৰণে খানা হ'লনে নেকি এয়া আহি গ'ল আমাৰ দেহাৰ খানা খাই লোৱা দিয়া মাৰ পিছত বহি খাই ল'ব পটককৈ বা আণ্ডা খাম আণ্ডা এগ খাম এগ খাই পেলাই যাম বহা মই বহি আছোঁ তোমাৰ লগতে বহা আৰু আজি ভাতৰ লগত আমাৰ ৰিকি আৰু আমাৰ বৌৱে মিলি পেলাই বনাইছে এটা চাটনি কিহৰ চাটনি বনাইছে ৰিকি মচুন্দৰী বুট আৰু জ্বলা দি পেলাই মজা বনাইছে স্মেলটো গোন্ধ কিন্তু মজা আহিছে অকণমান টেষ্ট কৰি চালোঁ ভাল লাগিছে মচুন্দৰী খালে পেটৰ কাৰণে ভাল মজা তাক ভাত খুৱাই আছে আৰু এতিয়া লাগিব আমাৰ 1 ঘণ্টামান ভাত খুৱাবলৈ কিমান সময় হ'ল 15 মিনিটমান হ'লেই ন আধা ঘণ্টামান লাগে মিনিমাম আধা ঘণ্টামান খায় আৰু কিন্তু তাইক ইমান ভালকৈ চুবাই খাব নোৱাৰে ন সেইটো কাৰণে আমাৰ ৰিকিয়েও অলপ টেষ্ট কৰি আছে যেন পাওঁ ছোৱালী ভাগৰ দেখিছা মায়েও খাইছে দেহা ভাল কথা তুমি খাই লওঁ তুমি খোৱাৰ পিছত আমি মাম খাম অ'কে তাৰপৰা আকৌ বাহিৰত কালি লিখাকৈ ফুৰিবলৈ যাম অ'কে আৰু আজি এইফালে ৰিকিয়ে ভাত আমাৰ ছোৱালীক খুৱাই থকাৰ কাৰণে মই ভাবিলোঁ মই ভাতটো উলিয়াই দিওঁ এতিয়া আহিছোঁ এতিয়া ক'ত কি আছে বিচাৰি পাওঁ নে নাপাওঁ এইফালে বনাই থৈছে আমাৰ ডিমৰ তৰকাৰী এইফালে আছে চব্জিটো প্ৰথমতে নি পেলাই থৈ লওঁ টেবুলত এফালে চাটনি হৈ গ'ল এফালে চব্জি হৈ গ'ল আৰু এফালে প্ৰেছাৰ কুকাৰত আছে ভাত আৰু ক'ত কি আছে চাই লওঁ তেনেহ'লে উলিয়াই লওঁ মই পাকঘৰত নোসোমোৱাৰ কাৰণে বিশেষ কথা নাজানো ক'ত কি আছে চাওঁ বাৰু তেনেহ'লে আজি এফালে দুপৰীয়া খাই বৈ আকৌ আমাৰ এইফালে লেকচাৰ মাৰি আছে আজি সভাৰ হেৰি কি প্ৰজ্ঞা আজি সভাৰ উদ্দেশ্য কি এফালে প্ৰজ্ঞা আমাৰ ৰিকি এফালে লিমন আমাৰ দেহাডাল গাত লাগিব থাকোঁতে আমাৰ দেহা পৰিলে আৰু এতিয়া মাকে লৈ আহিছে খোৱাবলৈ আৰু ময়ো আহিলোঁ অকণমান ৰেষ্ট লৈ লওঁ আৰু 5:30 বজাৰ পৰা ডিউটিও আছে
আৰু কি আৰু আহি পাইছিলোহে অকণমান হোম বুলি আৰু ৰিকিয়া পঠাই দিলে এতিয়া দোকানলৈ ছোৱালীৰ পেম্পাছ আনিব লাগে আৰু অন্য কিবা কিবি বস্তু আনিব লাগে চ' তেনেহ'লে পটককৈ আহোঁ চাপৰ মুখৰ পৰা কিবা কিবি দুটামান লৈ পেলাই বজাৰৰ পৰা আহিছোঁ জাষ্ট এইমাত্ৰ আৰু আমাৰ চাগে ৰিকিহঁতটো শুয়ে গ'ল চাগে তেনেহ'লে আৰু কি গুড ইভিনিং আৰু এতিয়া সময় হৈ গ'ল 4:50 আৰু মোৰ এতিয়া ডিউটি আছে অলপ সময়ৰ পিছতে চ' আমি উঠিছোঁ আৰু দেখাও দেখিছে এইফালে এইয়া হৈ গ'ল ৰিয়াঞ্চি উঠি পেলাই কি কৰি আছে চোৱা সাৰ পালা কিয় সাৰ নাপা সাৰ পাই আছে অঁ হয় নেকি বোলা উঠো মুখ হাত ধুই পেলাই মুখ হাত ধুওঁগৈ বোলা গুড ইভিনিং বুলি কৈ দিয়া চবকে মৰ্ণিং নহয় ইভিনিংহে এতিয়া গুড ইভিনিং আমব্ৰেলাটো কৈ দিয়াচোন আমব্ৰেলাটো কেনেকৈ কয় আমব্ৰেলা কোৱা আমব্ৰেলা বুলি কোৱাচোন তুমি পাৰিছে হাই বন্ধুসকল হেল্ল' হাই বন্ধুসকল মাই নেম ইজ ৰিয়াঞ্চি হাউ আৰ ইউ অল এনেকুৱা কোৱা ভিডিঅ' বনোৱা মানুহে চাই আছে এইফালে চলি আছে দেখা পাইছে মোৰ ডিউটি চলি আছে আৰু মানে আজি বুলি নহয় আজি কেইবাদিনৰ পৰা এতিয়া বৰ্তমান যি এই সপ্তাহত যি ডিউটি কৰিছোঁ মানে ইমানেই প্ৰব্লেম পাইছোঁ নহয় ফাইবাৰ বাছ নামত 100 Mbps লগাই থৈছোঁ কিন্তু কোনো কামৰ কাম নাই এইটো 1 Mbps 2 Mbps মাজতে 0.88 Mbps মানে 1 Mbpsও ভালকৈ চলা নাই য'ত মই 100 Mbpsৰ পে'মেণ্ট কৰি আছোঁ কোনো বেকাৰ একেবাৰে ফাল্টু ছাৰ্ভিচ আৰু ছাৰ্ভিচৰ কাৰণে মানে মানুহক কল কৰি মই ভাগৰি গৈছোঁ কিন্তু এতিয়ালৈকে মানুহ মানে আহিমকৈ কালি ৰাতিপুৱা 10টাত আহিব কালি 10টাত আহিব সদায় একেটাই কথাই কৈ থাকে আৰু আজিলৈকে অহা নাই আজি আকৌ ৰিকুৱেষ্ট কৰিছোঁ কমপ্লেইন কৰিছোঁ আকৌ কালি ৰাতিপুৱা আকৌ 10টা বজাত আহিব বুলি কৈছে চব দেখা যাব কি হয় আহে নে নাহে যদি নাহে কাইলৈ আকৌ মই কল কৰিব লাগিব এইটো প্ৰব্লেম নতুবা এইটো জেগাত মই বেলেগ এটা কিবা লগাব লাগিব জিঅ' মানে পইচা যি ধৰণে লৈ আছে একেবাৰে কাম ভাল নহয় একেবাৰে ফাল্টু জেগাই হয়তো ভাল হ'ব পাৰে কিন্তু বৰ্তমান ইয়াত একেবাৰে ফাল্টু ছাৰ্ভিচ 100 Mbps লগাই থোৱা আছে আপোনাৰ মানুহে 1200 টকা এতিয়া 1 Mbpsকৈ স্পীড নাই তাৰ এইটো অৱস্থা হৈছে আৰু সেইবাবে মানে ডিউটি কৰাত যথেষ্ট অসুবিধা হৈছে ইয়াতে মানে অলপ ইণ্টাৰনেটটো অলপ স্পীড লাগে চ' যথেষ্ট মই প্ৰব্লেম ফেচ কৰিছোঁ ইয়াতে চাওঁ কি হয় তেনেহ'লে আমাৰ 10টা আৰু এতিয়া এইফালে দেখিছে নহয় আমাৰ লিমন আৰু আমাৰ ৰিয়াঞ্চিয়ে খেলি আছে আৰু এইফালে বেচনৰ অৱস্থা কি কৰিলে দেখিছে গোটেই বেচ বক্সখিনি উলিয়াই এটা কৰিলে এইখিনি কোনে জাপিব এতিয়া জাপা হাই গাইজ সেইখিনি জাপি পেলাই ভৰাই চ' কোনে কিমান সোনকালে এইখিনি চাফা কৰি পেলাই জাপিব পাৰে বক্সত ভৰাব পাৰে অ'কে প্ৰাইজ চব ক্ষেত্ৰতে প্ৰাইজ নহয় কোনে কৰিব পাৰে চাওক তোমাৰ কোৱালিটি চাওঁ অ'কে কাম অন ডু ইট পাৰা নে নোৱাৰা সেইটো কথা সেইটোৱে 10টা বজাত আৰম্ভ হৈছে কিমান সময়ত পাৰা চাওঁ অ'কে চল আৰু আমাৰ দেহাই কি কৰি আছে লিমনত ঘৰলৈ শুবলৈ গ'ল কিন্তু আমাৰ দেহাই এতিয়ালৈকে শোৱাৰ নাম নাই দেহা কাইলৈ অংগনবাড়ী স্কুল যাব লাগিব পাপাৰো অফ আছে কাইলৈ তোমাক লৈ যাব এইটো বন্ধ কৰি দিব লাগে তুমি বন্ধ কৰিব পৰা নাই কি ৰ'বা অঁ জনি eating sugar no papa telling lie no papa telling lie open your mouth good girl clap baba তুমি কোৱা সেইটো নললো হ'ব কোৱা এইটো লৈহে কৰিব লাগিব এইটো অঁ yes papa no papa telling lie to নকলা দেখোন no papa mouth ha 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 ৰখা খেলি আছোঁ বিচনা ৰেডি হ'ল এইফালে এতিয়া মাকে বিচনা ৰেডি কৰিলে আৰু আমাৰ দেহাকেইটা শুবাবৰ কাৰণে নিবৰ কাৰণে মাতি আছে আৰু দেহা ব'লা কাইলৈ খেলিব বোলে এতিয়া শুবা আৰু ব্ৰ সময় হ'ল নহয় ব'লা হেপী বাৰ্থডে হৈছে হেপী বাৰ্থডে টু ইউ
Happy birthday to you. Happy birthday to Riancy. Happy birthday to you. Thank you, thank you, thank you. Okay, dear, how about me? Black and Lava, dear, bola, hold down. You black Dixon, or Kiko, yes, sir. You like a good hair with a Mono, I don't know, Domico. Day to you. Happy birthday to you. Happy birthday to you. Happy birthday. Thank you, Kolija. Thank you, thank you, thank you. Huh? May God bless you. May God bless you. Happy birthday to you. Happy birthday to Riancy. Look, slack lo ha sila po sila pele sila kan dia slack lo. Happy birthday. Apa order? Aao happy birthday na photo me happy birthday sila. Ebar tumi sila lot khel thaga ha moi akon ready kori lo, okay? আৰু এটা 11টা বাজি গল আৰু আমাৰ দেখাৰ এতিয়া লৈকে খোৱা নাই আছো গাঠৰ ভিতৰত কি কৰি আছে ঘুমাই পেলাই এই আছো কি কৰিছা দেখা খেলিছা আৰু ফিলে আমাৰ কি কৰি আছা ৰিকি আজি আমাৰ ৰিকিহঁতৰ লগৰ মানে কোনোবা নহয় মানে লগৰ স্কুলৰ কলেজৰ লগৰবিলাকে মিলি পেলাই আজি খানা খাইছে মানে নিউ ইয়াৰৰ তাকে মানে ফটো চাই আছে হোৱাটছআপত শ্বেয়াৰ কৰিছে আৰু আমাৰ দেখাই এফালে আঠুৱা তলত সোমাই পেলাই খেলি আছে বাই বাই Good night. Bhalke khua. Okay. See you tomorrow. Good night. Sweet dream. এটা বাজিব হলে এটা 12:45 আৰু আমাৰ ৰিকি তেলকে শুৱাই শুই উঠি আহিছে মোক কাপ ঠাণ্ডাত কাপোৰ ধুবলৈ আহিছে এখন কি দিছে এখন বাইক মাথে লোৱা কাপোৰ কি হ'ব তোমাৰ ৰাতি 1টা বজাত কোনে চাব কেনেকুৱা লাগিছে বাই গুড নাইট হোৱাগে যোৱা বা ভালে লাগিছে অলপ ঠাণ্ডা গৰম লাগিছে ঠাণ্ডাও পৰিছে যথেষ্ট সেইটো কাৰণে স্কাৰ্ফ এখনকে লৈ পেলাই এনেকৈ বহি আছোঁ আৰু এইফালে কল আহি আছে অলপ চলপকৈ কাম চলি আছে আৰু দেখিছানে চিষ্টেম অন কৰি পেলাই এইফালে বহি আছোঁ পূৰা আৰু বিশেষ দীঘলীয়া নকৰোঁ ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ কাইলৈ পৰা আকৌ 4 দিন অফ আছে তেনেহ'লে অলপ ফুৰা চকা আমাৰ ৰিয়াঞ্চিৰ লগত বেছিকৈ খেলা ধূলা কৰিম ভিডিঅ' চাই থকাৰ বাবে সকলোকে ধন্যবাদ লগ পাম পুনৰ অন্য এটা ব্লগত তেতিয়ালৈকে বাই বাই সকলোকে গুড নাইট চি ইউ